Hey guys, আপোনালোক সকলোকে মোৰ চেনেল ফাৰহানাজ ব্লগলৈ স্বাগতম জনাইছো। আজি আমি তিনিওজনে চেলেঞ্জ ভিডিঅ' এটা কৰিব ওলাইছো। একটু আপোনালোকে চিনি পায় মিজু মোৰ লগত বহুত চেলেঞ্জ কৰিছে আৰু এই হ'ল মোৰ ফ্ৰেণ্ড অপৰাজিতা। লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাইৰ মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰিব। তাইৰো চেনেল এটা আছে অপৰাজিতা কিটচেন এণ্ড ব্লগ বুলি, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। আৰু ইয়াতে আমি আজি এটা ডেয়াৰ চেলেঞ্জ কৰিম। ইয়াতে এইবিলাক আছে, ডেয়াৰবিলাক লিখা আছে, নটা ডেয়াৰ আছে। আমি তিনিওজনে তিনিটা কৰিম ন। তাৰপিছত এইবাৰ যোনে পাৰিব সেইটোতো পাৰিলে, আৰু যোনে সেইটো ডেয়াৰটো নকৰে তেওঁ মানে জলকীয়া একামুৰ খাব লাগিব ডেয়াৰটো নোৱাৰাৰ কাৰণে। তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ। কোনে প্ৰথমতে? এনেকৈ প্ৰথমতে তই মই এটা ল'লোঁ। হাত ইউজ নকৰা বুলি বিচিলোঁ নালাগে বুলি বিচিলোঁ, এইটোৱে ভালো প্ৰফু বুলি বিচি কতে নোৱাৰিলেতো মই জ্বলা খাবই লাগিব। এনেকৈ পাৰিম কেনেকৈ হাত ইউজ নকৰা এনেকৈ নোৱাৰি নেকি? এইখনতো হাতে ন ভৰিৰে খাব লাগিব নহ'লে মই নোৱাৰিম নেকি? জলকীয়া খাম নহ'ব, জলকীয়া খাব লাগিব মই। দেই মোৰ তাতো কৰিলে কিন্তু মই পানী নহয়। তাই পাৰে, মই নোৱাৰোঁ। মোৰ ইয়াৰ পৰা মানে নাহে। একামত খাব লাগিব। একামত পানী আছোঁ নানি হ'ব। মোৰ না জ্বলা বেছি নাই, ভাগ্য ভাল। নেমু টেঙা খাব লাগিব এক্সপ্ৰেছন নোহোৱাকৈ। নেমু টেঙা চাই থাকিবি বেছি এক্সপ্ৰেছন নোহোৱাকৈ। হাঁহিবতো পাৰোঁ, হাঁহিবও নোৱাৰা। এক্সপ্ৰেছন ন এক্সপ্ৰেছন একো নাই। হাঁহা চাই এনেকৈ খাই নাথাকিবি, নহ'লে বেলেগ বেলেগ কিয় খাব লাগিব না। এক্সপ্ৰেছন আছে না আহিছে আৰু পাৰিছে, তাই পাৰিছে। ইমান যে কষ্ট কৰি ৰাখিছে অচিনাকি মানুহ এজনক ফোন লগাই গান গাব লাগিব। তাই অচিনাকি মানুহ এজনক ফোন লগাব আৰু ডাইৰেক্ট ৰিচিভ কৰাৰ পিছতে গান গাব লাগিব। মোবাইল গান গাম। যি গান গা তাই কণ্টেক্টৰ লগতে আমি চিনি নাপাওঁ, সেইকাৰণে মই লগাম। আৰু কল বেক কৰিছে কি বলিব এইটো গান দিয়া তাই নোৱাৰিলে জলকীয়া খা। জহা নাই বোলে এইবাৰ ডাইৰেক্ট নো কাৰণ জলকীয়া জ্বলাই নাই। তাই কৰিবই লাগিব। নহ'ব মই দেখোন মই চিনাকি মানুহজনক প্ৰেংক কল কৰিব লাগিব। প্ৰেংক কল মিজু কণ্টেক্টত লগাই দিয়া অচিনাকি নাম্বাৰ। তাইৰ কণ্টেক্ট হ'ব। প্ৰেংক কল মই কি ক'ম কবি হেল্ল' কোন হয় আপুনি অমুক নেকি মানে নাম এটা হ'ব। 9101
910137 এতিয়া মই কল কৰিব ওলাইছোঁ ক্লাউডত দিবা ভয় লাগিছে হেল্ল' হেল্ল' কোনে নেকি নহয় কি কৰি আছা শুনা হয়নে কিয় মিছা কৰি আছা নহয় শুনা মই নম্বৰটো ঠিকেই ডাইল কৰিছোঁ নহয় হয় মই ঠিকেই ডাইল কৰিছোঁ শুনা হয়নে গোৱালপাৰা শুনা হয়নে নহ'লে কোন হয় ক'ত লাগিছে ক'ব নেকি ঠিক আছে দিয়া দহ ছেকেণ্ডত তাই এজনী ছোৱালী আঁকিব লাগিব হেল্ল' টাইমিংটো 10 ছেকেণ্ড বচাই আছে ষ্টাৰ্ট হোৱা নাই ন তামাম ছোৱালী আঁকিম কিন্তু মই পিছে 10 ছেকেণ্ড হ'লে কি কৰিব 1 2 নহয় এনেকৈ 1 2 এনেকৈ কৈ থাকে ভিতৰে কৈ থাকিব মন নহ'লে বেছি হেৰি হ'ব ষ্টাৰ্ট এয়া চাওকচোন মই ইমান ধুনীয়া ছোৱালী আঁকিছোঁ চাওকচোন তাইৰ ছবি হাত ভৰি একো নাই হাত আছে এয়া চকুটো একদম মানে নাং মান কিবা দিছে আৰু তোমাৰ হাত আছে কিন্তু এখন হাত ছুটি পলিঅ' বেমাৰ দিছে এইবাৰ আৰু 3টা মোৰ বেটাই আছে নহয় দে ভয়ে লাগে জিভাৰে এলব' টাচ কৰিব লাগিব জিভাৰে এলব'টো এনেকৈ টাচ কৰিব মই ভালে হৈছে কৰা নাই ট্ৰাই এখন হাতেৰে এনেকৈ এইটো ল'ব লাগিব জলকীয়া এটা বাচিলে আৰু জলকীয়া নোৱাৰি জলকীয়া খাব লাগিব কি চুলি কাটিব লাগিব মই চুলি কাটিব লাগিব এতিয়া তাই কাটিব চুলি কোনখিনি কাটে কোনখিনি অলপ কাটিব লাগিব নাই গোটেইখিনি অলপ কাটো মাজৰ পৰা ওলাই আনো তেতিয়া গম নাপাব হেৰি আছিলে হ'ব নে হ'ব বেছি কাটিব নোৱাৰো দেই অলপ কাটো মই কাটিম চুলি ঘৰতে ইমান টান লাগে মই কাটিছোঁ চুলি দেখাই নাপায় এইবাৰ মই শিকিলোঁ এইবাৰ মোৰ নিম তিতা খাব লাগিব তাই মোৰ ভাগত এইটো কম কৰিছে মোৰ ভাল টেঙা তিতা তাই পৰিছে মই টেঙাও খাইছোঁ এইবাৰ তিতাও খাব লাগিব এয়া নিম তিতা তাই খাব লাগিব একো নাই খাব লাগে এইটো খাওঁ এইখিনি খালে কিয় হ'ব এইবাৰ তেনেকৈ চুচৰি নে না তাৰপিছত খাই মই কিন্তু আজিলৈকে নেমু তিতা খাই পোৱা নাই আজি মুখত ভৰোৱাই নাই তিতা মই জ্বলাই খাম নেকি
নোৱাৰা যদি জলকীয়া খা তেনেকে বেয়া নামানে এইটো চেলেঞ্জ নহ'ব মোটাতে সপোর্ট ঠিক মানে এবার বেয়া বেয়া করে দেখ নহ'ব তুমি খাব লাগিব খাইছো মাত্ৰ এটা খাইছে এখন কিয় এটাইতো খোৱা আছিল না এটা খোৱা আছিল এটা খাবলৈ মই মৰি যাম মই জিকিছো তাই এবাৰ তাই ভালে কৰিব এতিয়া লাষ্ট 5 ছেকেণ্ডৰ ভিতৰত এগিলাছ কোল্ড ড্ৰিংক খাব লাগিব কোল্ড ড্ৰিংক 5 ছেকেণ্ড 1 2 3 start 1 2 3 মই পাৰি গলো আৰু নাই এটাও পানিছমেণ্ট নাপালে না এইটো বেছি পানী একচুৱেলি কি জানা না যোনে যোনে নোৱাৰো বুলি কৈছিলে এই নিমপাতে খাব দিব লাগিছিল আপোনালোকৰ যদি এইটো ভিডিঅ' ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ফাৰহানাজ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে আজিলৈ আমি আহিছোঁ বাই বাই